হেল্ল' নমস্কাৰ সকলোকে মই জৰ্ণাই আপোনালোক সকলোকে মোৰ চেনেলৰ প্ৰথমটি ব্লগলৈ স্বাগতম জনালোঁ। গুড মৰ্ণিং গাইজ। আচলতে মৰ্ণিং মানে ভালকৈ মৰ্ণিং হোৱাই নাই, বৰষুণো দি আছে। এতিয়া টাইমটো হৈছে 3:50। এয়া মই অকণমান আপোনালোকক পৰিৱেশটো দেখুৱাই দিছোঁ। আন্ধাৰে হৈ আছে। কিয় ইমান জল্দি উঠিলোঁ, কি কাৰণে সকলো কৈ আছোঁ। আচলতে এক বিশেষ স্থানত যাম আজি। ক'ত যাম কৈ আছোঁ। এয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে। এয়া দেউতা, দেখিছেনে বৰষুণ যাক নকমে আজি। আৰু এতিয়া 5:30 বাজি গৈছে, ৰখি আছোঁ, বাছখন আহি আছে বাৰু। আৰু এয়া মোৰ আজি সম্পূৰ্ণ লুকটো দেখুৱালোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। হোৱা বাছখনো আহি পালে, গতিকে আহকচোন বাছখনত উঠি লওঁ। এয়া বাছত উঠি বহি লৈছোঁ। আপোনালোকক অকণমান বাছৰ ভিতৰৰ দৃশ্যটো দেখুৱাইছোঁ। এয়া গৈ আছোঁ বাছেৰে। এয়া গৈ থাকোঁতে খাবলৈ দিলে বুট। এয়া আমি আহি শৰাইঘাট দলং পালোহি। সঁচাই শৰাইঘাট দলংখন পালে কিবা এটা ভাল লাগি যায় ন, যেন বেছি দূৰ নাই আৰু। এয়া তাইক দেখিছেনে, তাই অথনিৰ পৰা বুট কেইটালৈ ৰখিয়ে আছে। কিয় জানেনে? কাৰণ কল আহি পোৱা নাছিলে। কি যে হ'ব, ময়ো জোকাই আছোঁ আৰু। দেখিছেনে বাহিৰত ইমান ভাল লাগিছে কিবা বতৰটো। আহি এইবাৰ আকৌ ব্ৰেড আৰু পানী বটল দিলে দেই খাবলৈ। মই পিছে খোৱা নাই, লৈহে আছোঁ দেই। এয়া গৈয়ে আছোঁ আৰু এতিয়া 11টা বাজি গ'লেই পাম আৰু, বেছি দূৰ নাই। আৰু আহি পালোহি। তো দেখিছেনে দূৰৰ পৰা। আৰু এয়া বহুত অপেক্ষাৰ অন্তত আমি মহামৃত্যুঞ্জয় মন্দিৰ পালোহি। সকলোৱে জানেই, হ'লেও মই কৈ দিছোঁ, এয়া মহামৃত্যুঞ্জয় মন্দিৰ নগাঁৱত আছে। আৰু এয়া আমি পালোঁ আহি। এতিয়া মন্দিৰটো দৰ্শন কৰিম, আপোনালোককো দেখুৱাই আছোঁ। এয়া দেউতা। এয়া হৈছে বন্তি জ্বলোৱা স্থান। আহকচোন আমিও প্ৰথমতে বন্তি জ্বলাই লওঁ। আৰু এয়া দেউতা ৰখি আছে থাল লৈ। আৰু এয়া হৈছে ভাইটি। এয়া মন্দিৰৰ বাহিৰৰ পৰিৱেশটো দেখুৱালোঁ। ইমান ভক্তৰ আগমন হৈছে, সঁচাই বৰ ভাল লাগিছে আহি ইয়ালৈ। আৰু এই স্থানত আমি ত্ৰিশূল আৰু ডম্বৰু লৈ গৈছিলোঁ। সেয়া স্থানত তাতে পুতি দিব দিছিলে আৰু নাৰিকলো তাতে দিব লাগে। ময়ো প্ৰথমবাৰ গৈছোঁ। মোৰ যদি কওঁতে কিবা ভুল হৈছে আপোনালোকে শুধৰাই দিব দেই। আৰু এই অকণমান চাৰিওফালৰ পৰিৱেশটো চাইছোঁ। আৰু ফটো দুখনমান মাৰিব লাগিব, কিয়নো ফটোবোৰেইতো স্মৃতি। আৰু এয়া দেখিছেনে মাছ, ভাইটিয়ে প্ৰসাদ দি আছে, মাছবোৰো আহিছে খাবলৈ দেই। আৰু এয়া চাওঁতে সময়ো পাৰ হ'ল। যিহেতু বহুত দূৰ বাট যাব লাগিব, গতিকে আমি যাবলৈ ওলালোঁ। আৰু এই বিশেষ স্থানত মোৰ কিছুমান বিশেষ ফটো ইয়াতেই মই সাঁচি ৰাখিলোঁ, যাতে এইবোৰ সদায় স্মৃতিস্বৰূপে মোৰ লগত থাকে।
আৰু এয়া আমি যাবলৈ ওলালোঁ ঘৰলৈ। যাবলৈ অকণমানো মন নাই, কিন্তু কি কৰিব, উপায়তো নাই, যাবই লাগিব। গতিকে আজিলৈ আহিছোঁ। আৰু কি ক'ম, বহুদিনীয়া এটা হেঁপাহ আছিল মোৰ। আজি হেঁপাহটো যেন পূৰ্ণ হ'ল। আৰু আপোনালোকেও আহিব, খুব ভাল লাগিব। মনটো সঁচাই ভৰি গৈছে আজি। আৰু আহিছোঁ আজিলৈ। থেংকছ ফৰ ৱাচিং গাইজ। আশা কৰিলোঁ আপোনালোকৰ ভিডিঅ'টি চাই ভাল লাগিব। আৰু এনেকৈ মোক ছাপোৰ্ট কৰি যাব। আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে শুধৰাই দিব আৰু মোক ক্ষমা কৰি দিব। গতিকে আজিলৈ আহিছোঁ।